বন্ধুসকল আপোনালোকে নিশ্চয় ইনকাম ট্যাক্স দিয়ে কিন্তু জানেনে ইনকাম ট্যাক্সও আপুনি সেভ কৰিব পাৰে আয়কৰ ৰেহাই কৰিব পাৰে কিন্তু কেনেকৈ আজি এই বিষয়লৈ ভিডিওটো বনাইছো আপুনি যদি এই ভিডিওটো চাই কি ইনভেষ্টমেন্ট কৰিলে আপুনি আয়কৰ ৰেহাই কৰিব পাৰে তাৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰিব পাৰিব ইনকাম ট্যাক্স আপুনি সেভ কৰিব কেনেকৈ ইনকাম ট্যাক্স এক্ট 80C আন্ডাৰত যিখিনি ট্যাক্স ৰিবেট ল'ব পাৰি তাৰ বিষয়ে আজি আমি ডিসকাশন কৰিম ইনকাম ট্যাক্স 80C মতে আপুনি 1,50,000 লৈকে ইনভেষ্টমেন্ট কৰিলে ট্যাক্স সেভ কৰিব পাৰে মানে 1,50,000 ডাইৰেক্টলি আপুনি ট্যাক্স ক্যালকুলেশনৰ পৰা মাইনাস কৰিব পাৰে অৰ্থাৎ ৰিবেট ল'ব পাৰে এই ভিডিওটোত থুলমূলকৈ মই কেইটামান প্ৰডাক্টৰ বিষয়ে ডিসকাস কৰিম যি কেইটা প্ৰডাক্টত আপুনি ইনভেষ্ট কৰিলে ইনকাম ট্যাক্স ৰাহি কৰিব পাৰে আয়কৰ ৰাহি কৰিব পাৰে আপোনাৰ ইনকাম বঢ়াব পাৰে আজি ডিসকাস কৰিম ইনকাম ট্যাক্স ল'ব পৰা প্ৰডাক্ট গিটা 80C আন্ডাৰত আৰু 80cc D1B আন্ডাৰত কি প্ৰডাক্ট আহিব পাৰে 1,50,000 ইনভেষ্টমেন্ট কৰিবলৈ হলে আপুনি কি ইনভেষ্টমেন্ট চইচ কৰিব পাৰে প্ৰথমতে আহিব EPF আপোনাৰ এমপ্লয়ি প্ৰভিডেন্ট ফান্ড আপুনি যদি এমপ্লয়ি প্ৰভিডেন্ট ফান্ডত ইনভেষ্ট কৰে তেতিয়ালে 1,50,000 লৈকে আপুনি ভিতৰত এই ব্ৰেকেটটোৰ ভিতৰত ৰিবেট ল'ব পাৰে আপোনাৰ DA প্লাস বেসিক স্যালারিৰ 12% যেটো ক্যালকুলেশন কৰা যায় সেই বেসিছত আপুনি ল'ব পাৰে দ্বিতীয়তে আহি যাব আপোনাৰ হোম লোনৰ যি ইন্টাৰেষ্ট পে কৰে সেই ইন্টাৰেষ্টটো আপুনি ইনকাম ট্যাক্স এক্ট 80C আন্ডাৰত দেখাব পাৰে ইয়াতো একে ম্যাক্সিমাম 1,50,000 লৈকে আপুনি শো কৰিব পাৰে থাৰ্ড হ'ব পাৰে আপোনাৰ স্কুল ফিজ আপোনাৰ যদি লৰা ছোৱালী আছে তেওঁলোকৰ নামত যিখিনি স্কুল ফিজ আপুনি জমা কৰে সেইখিনিও আপুনি ইনকাম ট্যাক্স ৰিবেটত দেখাব পাৰে ইনকাম সেভ কৰিব পাৰে গতিকে আপোনাৰ ইনকামত ৰাহি কৰিব পাৰে আপোনাৰ আয়কৰত ৰাহি কৰিব পাৰে ইয়াৰ পাছত মই এটা ইম্পৰ্টেন্ট প্ৰডাক্টৰ বিষয়ে কম যত ইনভেষ্ট কৰি আপুনি লাভৱান হ'ব পাৰে প্লাস ইনকাম ট্যাক্সও সেভ কৰিব পাৰে তো মই মেইনলি এই প্ৰডাক্টটো আপোনাক কম যে এই প্ৰডাক্টটোত আপুনি ইনভেষ্ট কৰক লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰক আপুনি ডেফিনেটলি এটা ভাল ৰিটাৰ্ণ পাব সেইটোৱে হৈছে মিউচুৱেল ফাণ্ডৰ সকলো স্কিমতে আপুনি ট্যাক্স ৰিবেট নাপাব আপুনি ELSS বুলি যেটো কোৱা যায় ইকুইটি লিংক সেভিং স্কিম এই প্ৰডাক্টত আপুনি ইনভেষ্ট কৰিলে আপুনি ট্যাক্স ৰিবেট ল'ব পাৰে ইকুইটি লিংক সেভিং স্কিম আপুনি যদি ইনভেষ্ট কৰে মিনিমাম তাত ব্লক পিৰিয়ড থাকিব 3 years কিন্তু মই সাজেষ্ট কৰিম আপুনি 5 to 10 yearsৰ কাৰণে ইনভেষ্টমেন্ট কৰক তাতে ডেফিনেটলি ফাৰ বেটাৰ আপুনি ৰিটাৰ্ণ পাব আদাৰ দেন এনি ইনভেষ্টমেন্ট তো ডেফিনেটলি মই আপোনাক এইটোৱে সাজেষ্ট কৰিম যে আপুনি যাওক এইটো প্ৰডাক্টত ইনভেষ্ট কৰক আৰু ইনকাম ট্যাক্স এক্টৰ আন্ডাৰত 80C আন্ডাৰত আপুনি 1,50,000 লৈকে ইয়াতো ইনভেষ্ট কৰিলে ট্যাক্স ৰিবেট ল'ব পাৰিব ট্যাক্স সেভ কৰিব পাৰিব 80C আন্ডাৰত কভাৰ হোৱা আৰু এটা প্ৰডাক্ট হৈছে ইন্স্যুৰেন্স আপুনি যদি ইন্স্যুৰেন্সৰ প্ৰিমিয়াম দি আছে তেতিয়ালে এই ইন্স্যুৰেন্সত আপুনি প্ৰিমিয়াম দিলে সেই প্ৰিমিয়ামো আপুনি ট্যাক্স ৰিবেটত শো কৰিব পাৰে ট্যাক্স ৰিবেট ল'ব পাৰে আপুনি হয়তো টাৰ্ম ইন্স্যুৰেন্স কৰিব পাৰে এন্ডোমেন্ট প্ল্যান কৰিব পাৰে ইউলিপস কৰিব পাৰে ইউনিট লিংক ইন্স্যুৰেন্স প্ল্যান কৰিব পাৰে ইউনিট লিংক ইন্স্যুৰেন্স প্ল্যান যদি কৰে অৰ্থাৎ ইউলিপ যদি কৰে ইউলিপৰ ক্যালকুলেশন এইটো যেটো আপুনি প্ৰিমিয়াম দি আছে তাত আপোনাৰ লাইফ কভাৰেজটো তাৰ 10 টাইমছ হ'ব লাগিব
অৰ্থাৎ আপুনি 1 লাখ টকা যদি প্ৰিমিয়াম দি আছে আপোনাৰ 10 লাখ টকা সাম এচিয়ৰ্ড হ'ব লাগিব সাম এচিয়ৰ্ড মিন্স ডেথ বেনিফিট থাকিব লাগিব তেতিয়াহ'লে সেই ইন্সুৰেন্সও আপোনাৰ 80C ৰ আন্ডাৰত কভাৰ হ'ব আপুনি ট্যাক্স ৰিবেট ল'ব পাৰিব 80C আন্ডাৰত কভাৰ হোৱা আৰু এটা প্ৰডাক্ট হৈছে ফিক্সড ডিপোজিট আপুনি যদি 5 বছৰৰ কাৰণে ফিক্সড ডিপোজিট কৰে তেতিয়াহ'লে ইয়াতো আপুনি 1.5 লাখ টকা লৈকে আপুনি ফিক্সড ডিপোজিট ইনকাম ট্যাক্স ৰিবেটত শো কৰিব পাৰে সুকন্যা সমৃদ্ধি প্ল্যান যদি আপুনি লয় ছোৱালী একমাত্ৰ ছোৱালীৰ নামত যদি আপুনি সুকন্যা সমৃদ্ধি লয় এটো গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ এটা চাইল্ডৰ বাবে প্ল্যান হয় য'ত আপুনি ইনভেষ্ট কৰিও 80C আন্ডাৰত ট্যাক্স ৰিবেট ল'ব পাৰে ইয়াৰ উপৰি আপুনি পোষ্ট অফিচ সেভিংস যেনে ধৰক এনএসিত যদি ইনভেষ্ট কৰে সেই এনএসিত ইনভেষ্ট কৰিলেও আপুনি 80C আন্ডাৰত ইনকাম ট্যাক্স এক্ট 80C আন্ডাৰত ট্যাক্স ৰিবেট ল'ব পাৰিব আপুনি যদি পিপিএফ নাইবা ভিপিএফ পাব্লিক প্ৰভিডেন্ট ফাণ্ড নাইবা ভলেন্টাৰী প্ৰভিডেন্ট ফাণ্ড ইয়াতো ইনভেষ্ট কৰে আপুনি তেতিয়াহ'লে ট্যাক্স ৰিবেট ল'ব পাৰিব ইনকাম ট্যাক্স এক্টৰ আন্ডাৰত 80C আন্ডাৰত এই প্ৰডাক্টটো যদি আপুনি ইনভেষ্ট কৰে পিপিএফ নাইবা ভিপিএফটো যদি ইনভেষ্ট কৰে আপুনি ট্যাক্স ৰিবেট ডেফিনেটলি ল'ব পাৰিব 80CCD 1B সেকশন মতে আপুনি যদি এনপিএস কৰে এনপিএসত দুটা পাৰ্ট থাকিব টায়াৰ 1 এণ্ড টায়াৰ 2 যদি এনপিএসত আপুনি ইনভেষ্ট কৰে এনপিএসত ইনভেষ্ট কৰিলে আপুনি ট্যাক্স ৰিবেট ল'ব পাৰিব 80CCD 1B সেকশনৰ আন্ডাৰত আপুনি তাত 50,000 লৈকে 80Cৰ 1,50,000 উপৰিও another 50,000 অৰ্থাৎ 2 লাখ rupees হ'ব আপোনাৰ টোটাল 80C যদি আমি 1,50,000 বুলি কওঁ another 80CCD 1B NPS যদি ইনভেষ্ট কৰে up to 50,000 আপুনি ট্যাক্স ৰিবেট ল'ব পাৰে গতি 80C আপুনি পাব 1,50,000 প্লাস 80CCD 1B সেকশনত আপুনি পাব 50,000 টোটাল আপুনি 2 লাখ rupees লৈকে এই বিলাক প্ৰডাক্টত আপুনি ইনভেষ্ট কৰিলে আপোনাৰ ইনকাম ট্যাক্স ৰাহি কৰিব পাৰে বন্ধুসকল আপোনালোকে যদি এই ভিডিঅটো চাই উপকৃত হৈছে তেতিয়াহ'লে নিশ্চয় মোৰ ভিডিঅ লাইক বা শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ